চলোৱাটো আজিৰ কথা নহয়, সেইটো বহুত দিন হ'ল মই শুনাটো। মই যি কথা শুনিছোঁ মই এই কথাটোৱে কৈছোঁ যে শ্ৰীৰামপুৰত চিণ্ডিকেট চলি আছে, পইচা কালেকশ্যন হৈ আছে, নিজৰ ভিতৰত বহুত মই ইমান পাইছে, মোক ইমান পাইছে, সেইটো ইমান পাইছে, ইয়াৰ ভিতৰতে কথা ওলাই আছে না, কোনোবা বেছি পাইছে কোনোবা কম পাই আছে। ইহঁতৰ গ্ৰুপৰ মাজতে কাজিয়া, পইচা লৈ পেলাই অমুকে ইমান পাইছে মই কিয় পোৱা নাই, সেইবিলাক লৈ কাজিয়াত কৈছে, ইয়াৰ পৰাহে লিক হৈছে কথাটো। মহৰ চিণ্ডিকেট হওক, আন্ধাৰ চিণ্ডিকেট হওক, মাছৰ চিণ্ডিকেট হওক, যিকোনো গাড়ীৰ চিণ্ডিকেট আছে ইয়াত। টোটেল ইয়াত আমি জানাত একদিনত 30-40 লাখ কালেকশ্যন হয়। অকল মহৰ নহয়, চব গাড়ীতে, বাফেলো হওক বা আন্দা হওক বা মাছ হওক বা কিবা কিবি চুপাৰী বা কিবা কিবি বহুত আছে, চব্জি কিবা কিবি, আৰু সেইটো ব্ৰইলাৰ এইবিলাক চব আছে। মুঠতে মই কোৱাটো কমেই হ'ব পাৰে, আন্দাজত মই কৈছোঁ মানুহবিলাক কোৱা মতে 30 পৰা 40 লাখ ডেইলি কালেকশ্যন হয়। আৰু কালেক্টৰৰ নামটো মই যোৱাকালি কৈছোঁ, এই যে গল্ডং বুলি একজন আছে বোলে, আৰু ডেড' বুলি একজন আছে, দুইজনে কালেক্টৰ বোলে। এইটোতো মই ক'ত দিয়ে এইবিলাক জমা, ক'ত দিয়ে নিদিয়ে মই একো নাজানো, মুঠতে পায় ইয়াতে অফিচিয়েল জড়িত আছে, নহ'লে ক'ত পৰা পাৰিব, এই চিণ্ডিকেট কাৰণে ৰাইজৰ অসুবিধাটো আপুনি কি ক'ব? ৰাইজে বহুত অসুবিধা হৈছে, এনেকুৱা চিণ্ডিকেট কৰাৰ কাৰণে দামবিলাক বাঢ়ি যাই থাকে, চব্জিৰ দাম হওক, তেলৰ দাম হওক, চব দাম বাঢ়ি গৈ আছে। লোকসভা নিৰ্বাচনৰ বিষয়ে কিবা ক'ব নেকি? লোকসভা